এই ৰঘু, আমি সদায় সদায় ইয়াতে আড্ডা মাৰি পেলাই বহি থাকোঁ, এটাও যে আমি জীয়াই দেখা নাপাওঁ, চব বুকিং জীয়াই যি কি কৰিম এতিয়া আমি? অৱে হৰেন্দা, তই ঠিকে কৈছা, আমি সদায় সদায় লেভেলত বহি থাকোঁ, কিন্তু আমাৰ যি একো নাই আমিহে জানো। হৰেন্দা, কিন্তু আজি আমি জীয়া দেখা পালেহে দোকান। এই হৰেন্দা, মই কিন্তু জীয়া এটা আন পাইছোঁ দেই, ভালকৈ চাইছোন তই চাইছোন। আকৌ এই ৰঘু, তোৰ চকু দেখিলে আগতে পৰে মোক আগতে। এই ৰঘু, উঠ উঠ উঠ, মোকতো বাৰু হেণ্ডচাম লগা হৈছে, তোকতো বাৰু মই নাজানো। দে উঠ 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 যো। এই মাজনী, ইমান ধুনীয়াকৈ সাজি কাচি কলৈ যোৱা হে? এই ৰঘু, কি কয় এইগিলা? চকালি তই, গালি খালো মই। ঐ মাইনা, মৰমতে মাতছো, ইনকেনো গালি পাব লাগে নে আমাক? মৰমতে মাতছা 5 নম্বৰীয়া চেনেল উঠি দিম গালত, গম পাবি। ঐ মাইনা, তুমি 5 নম্বৰীয়া চেনেলত চৰ বহাব নালাগে, তুমি যোৱা তুমি যোৱা। ঐ মাইনা, হ'ব দে হ'ব দে। ৰ তই কথা দাদাৰ আগত কৈ দি আছো ৰ।